हेलो एवरीवन मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকৰ পূজা কেনেকুৱা গৈছে বাৰু? আশা কৰিছো সকলোৰে ভালে কুশলে গৈছে ন। আজি আমিও পূজালৈ যাম বুলি ভাবি ৰাখিছো, কিন্তু বতৰে বা কি ৰূপ দেখায়। এইকেইদিন ইমান ডাৱৰীয়া কৰিছে যে বৰষুণত তিতিম বুলিয়ে ভয়। উপায়তো নাই, পূজালৈ যাবই লাগিব, যিহেতু বছৰেকত এবাৰেই পূজা আহে, হয়নে বাৰু? বলক তেন্তে আজি ভিডিঅ'টো আমি পূজাৰ পৰাই ষ্টাৰ্ট কৰো। এয়া ৰাতিপুৱাতে আমি আহিলো তিয়কতে থকা পূজা মণ্ডপত। তাতে আহি আমি ধূপ চাকি জ্বলাই পূজা অৰ্চনা দি মাৰ আশীৰ্বাদ ললো। ৰাতিপুৱা অকমান সোনকালে আহিছিলো কাৰণে নেকি মানে মণ্ডপত ইমান মানুহৰ ভিৰটো নাছিলে। অকমান বেছি সোনকালে আহিলো নে কিয়া নাজানো, মানে দোকানবিলাক খোলা নাছিলে। আৰু আমি দুৰ্গা পূজা স্পেচিয়েল মানে মোৰ কাৰণে জেলেপি, মানে জেলেপি নাপাই কিনে খালী হাতে ঘৰলৈ ঘূৰি আহিছো। গধূলি বাৰু পালো, গধূলি আকৌ আমি আমগুৰিত প্ৰথম দিনা পূজা চাবলৈ গৈছিলো। এয়া আমগুৰি পূজা দেখিছে নহয়। আমি প্ৰথমখন মণ্ডপত যেতিয়া সোমাইছো, মহাদেৱ বাবাক ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, দেখি কিনি মানে মনটো ভাল লাগি গৈছে। এয়া যিহেতু প্ৰথমখন মণ্ডপত সোমালোৱে দেৱী মাক চাবলৈ, তেওঁৰ আশীৰ্বাদ নোলোৱাকৈনো কেনেকৈ থাকো। তাতে মূৰটো দোৱাই মাৰ আশীৰ্বাদ লৈ আমি গলো আৰু পূজা চাবলৈ, দোকান পোহৰবিলাক চাবলৈ, কি বস্তু কিনো তাকো দেখাম বাৰু আপোনালোকক। চাই থাকক ভিডিঅ'টো। তেন্তে এয়া আমাৰ নিপালী শইকীয়া গগৈ আৰু পাছফালে মা, এইটো আমাৰ পোৱালি ভাইটি। এয়া দেখিছে নহয়, সি এইবিলাক কি কিনিছে, মানে মুখা চুখা কিনি লৈছে একেবাৰে ভয় খুৱাবলৈ আমাক। এইবোৰ সৰু ল'ৰা ছোৱালীবিলাকক দেখিছে নহয়। আৰু এইবিলাক মই কিনিলো আকৌ দেই, মাটিৰৰ বস্তু দেখি কিনি ভাল লাগে ন, মাটিৰৰ বস্তুবিলাক যেতিয়া সজাই থয়। মানুহৰ ভিৰ দেখিছে নে কিমান? এয়া ইমান ধুনীয়া ধুনীয়া বস্তু সজাই পৰাই ৰাখিছে। মানে এনেকুৱা লাগিছে গোটেইবিলাক লৈয়ে লওঁ। আমাৰ মাইকী মানুহৰ কি আৰু অকমান জুৱেলাৰীৰ প্ৰতি বেছি আকৰ্ষণীয় আমি। এয়া মাহাতি মণিহাৰী দোকানত মণিহাৰী বস্তু চাই আছে আৰু তাৰ পৰা আমি সব মানে বজাৰ চজাৰ কৰি কিনি পেট পূজাটো অলপ কৰি লওঁ বুলি এয়া পেট পূজা কৰিবলৈ সোমালো। আমগুৰিতে এখন, নামটো কি আছিলে জানো পাহৰিয়ে থাকিলো। খাবলৈ টেষ্টি আছিলে, কিন্তু চবেই কৈছে দেই মোৰহে কপাল বেয়া আছিলে, যিহেতু বৃহস্পতিবাৰ আছিলে। মই এইবিলাকে খাইছো, মা আৰু মোৰ মানে পাৰ্টনাৰ মানে মা, আৰু কাৰণ মায়ে এইবিলাক মানে য'তে ত'তে এইবিলাক বস্তু নাখায়, সেইকাৰণে মা আৰু মই বন এটা আৰু ক্ৰীম বন এটা আৰু এইটো আমুল কুল এটাই খাই কিনি পেট পূজাটো কৰি লৈছো। আৰু পূজাত পিছদিনাখনি আকৌ আমি মৰিয়নিলৈ আহিলো পূজা চাবলৈ। এয়া মৰিয়নিৰ দৃশ্য। তাত আকৌ আনন্দ মেলাও হৈছিলে দেই মৰিয়নি, কিন্তু মানুহৰ ইমান ভিৰ আছিলে, সেইকাৰণে আমি মানে সেই আনন্দ মেলালৈ যাবলৈ নাপালো। সেইটোৱে দুখৰ কথা। আমি চবেই অলপ ভিডিঅ' আকৌ ফটো চটো মাৰি ললো। ফটোশ্বুটটো অকমান মেইন ন পূজা বুলি ক'লে মানে। তাৰ পৰা ইয়ালৈ আহিলো, মানে ইয়ালৈ কিয় আহিলো মানে হাজবেণ্ড আৰু মোৰ যেতিয়া বিয়া হৈছিলে, ফাৰ্ষ্ট পূজা যেতিয়া আছিলে মানে আমাৰ দুটা বিয়াৰ পাছত, তেতিয়া আমি এই মন্দিৰলৈ আহিছিলো মানে পূজা কৰিবলৈ। সেইকাৰণে মানে তাত মানে মোৰ দেখি কিনি সোমাই যাওঁ সেনেকুৱা হ'ল মানে, সেইকাৰণে সোমাই ললো। তাৰপৰা অলপ মাহঁতক ফটোশ্বুট কৰি কিনি এয়া আকৌ আমি ৰিটাৰ্ণ হৈছো ঘৰলৈ। এইবোৰ বস্তু চস্তু কিবা কিবি মাহঁতে কিনিছে আৰু জানে আৰু মাইকী মানুহৰ কথা, জুৱেলাৰীৰ প্ৰতি আকৰ্ষণীয় মণিহাৰী শ্বপিঙে কৰি আছে, মণিহাৰী শ্বপিঙে। অকল মাহেঁত বুলিয়ে নহয় দেই, ময়ো আছো আৰু লগতে, কিন্তু ভিডিঅ'টো যিহেতু ময়ে কৰিবলগীয়া হয় ন, সেইকাৰণে মোক দেখাবলৈ মানে মানুহ নাই আৰু আৰু ইয়াত দেখিছে ৰিলচ বনোৱা, এইটো নতুন এটা বস্তু দেখি আহিছো, সেইকাৰণে ভাবিলো ভিডিঅ'টো কৰি ৰাখো, আপোনালোককো দেখাবলৈ হ'ব। আপোনালোকেও চাগে এনেকুৱা এটা দেখিলে ন। আৰু এইবিলাক দেখিছেনে হোটেলবিলাকত কিমান মানুহ ভিৰ, মানে ভিতৰত সোমাবলৈ নোৱাৰি, ইমানেই মানুহ ভিৰ। আমাৰ পূজা চোৱাতে মানে এক গলি মে দো চিকাৰ হৈ গৈছে। এয়া আমি পূজাও চাইছো, বস্তুও কিনিছো, আকৌ কাপোৰৰ বজাৰো কৰিছো, মানে এক গলি মে দো তিন চিকাৰ হৈ গৈছে। এয়া মৰিয়নিত বাইদেউকো লগ পালো, সেইকাৰণে ভাবিলো ভিডিঅ' অকমান কৰি থওঁ। তাৰ পৰা ঘৰলৈ গুচি আহিলো, আৰু কিনো কৰিব ন, সময়ো বহুত হৈ গ'ল। এয়া ঘৰলৈ আহি ভাবিলো ভিডিঅ'টো সামৰো। ভিডিঅ'টো সামৰাৰ আগত আপোনালোকক দেখাই লৈছো আমি কি বস্তু কিনিলো। এয়া দেখিছেনে আমি একেবাৰে সোণৰ আঙঠি কিনি আনিছো আৰু ফুলি আৰু ক্ৰিষ্টেল ব্ৰেচলেট, হেয়াৰ বেল, ঢেৰ কিবা কিবি কিনি আনিছো। আৰু সৰু ছোৱালী
মানে সৰু সৰুকে কিনি আনিছো আৰু কাৰোবাক দিবলে আমাৰ ঘৰৰে কোনোবি আহিলে মানে দিবৰ কাৰণে। এয়া আমাৰ পোৱালিটো AK-47 কিনি কবই নোৱাৰা হৈ গৈছে মানে ৰাস্তাতে পেলাই কিনি ভাঙিলেও অকমান নভগাকেও থকা নাই। এয়া ভিডিঅ' আৰু ময়ো কি কিনিলো দেখাই দিওঁ আৰু ময়ূৰ পাখি 3ডাল কিনিলো। এয়া এডাল ময়ূৰ পাখি, কৃষ্ণৰ ময়ূৰ পাখি, মই বৰ ভাল পাওঁ মানে ময়ূৰ পাখি। এয়া মানে যি ফটো মাৰিছিলো সেয়াকে অকমান ভাল মেমৰি হিচাপে ৰাখি থলো আৰু ইয়াতে ইউটিউবৰ জৰিয়তে। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।